নমস্কাৰ বন্ধুসকল, জুবিন গাৰ্গৰ বিষয়ে কিছু তথ্য আপোনালোকলৈ আগবঢ়াইছোঁ। সম্পূৰ্ণ নাম জুবিন বৰঠাকুৰ, ডাক নাম জুবিন দা গোল্ডি, অসমৰ হাৰ্টথ্ৰব, লুইত কণ্ঠ, হামিং সম্ৰাট। জন্ম 18 নৱেম্বৰ 1972, মৃত্যু 19 ছেপ্টেম্বৰ 2025, জন্মস্থান তুৰা, মেঘালয়, ভাৰত। লৰেলিকাল যোৰহাট, অসম। বয়স 52 বছৰ যেতিয়া মৃত্যু হৈছিল। পিতাৰ নাম মোহিনী মোহন বৰঠাকুৰ, পিতাৰ ছদ্ম নাম কপিল বৰঠাকুৰ, মাতৃৰ নাম ইলি বৰঠাকুৰ। বিবাহ 2002 চনৰ 4 ফেব্ৰুৱাৰী। পত্নী গৰিমা শইকীয়া গাৰ্গ, পত্নীৰ পেছা ফেশ্বন ডিজাইনাৰ। শিক্ষা স্নাতক ডিগ্ৰী, পেছা সংগীত শিল্পী। সন্তান নাই, ধৰ্মহীন। উচ্চতা 5 ফুট 10 ইঞ্চি। কৰ্মজীৱন 1992 চনৰ পৰা 2025 চনলৈ। পুৰস্কাৰ ফিল্মফেয়াৰ এৱাৰ্ড। প্ৰিয় খাদ্য আছিল চিঙৰা। প্ৰথম গীতৰ এলবাম অনামিকা 1992 চনত প্ৰকাশ পাইছিল। মৃত্যু 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত। সমাধিস্থ কমাৰকুছি, সোণাপুৰ, গুৱাহাটী, অসম। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব। ধন্যবাদ।